নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে। আপুনি ভাৰতীয় সেনা হ'ব বিচাৰে নেকি? আজিকালি প্ৰায়ভাগ ডেকা ল'ৰা ছোৱালীয়ে ভাৰতীয় সেনাত যোগ দিব বিচাৰে, কিন্তু বিফল হৈ উভতি আহে। বিফল আপুনি নহয়। এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাওক, 100% উৎসাহ পাব। আপুনি জানেনে কাপোৰৰ আটাইতকৈ দামী ব্ৰেণ্ড কি? ইণ্ডিয়ান আৰ্মি। হয়, ইণ্ডিয়ান আৰ্মিৰ পোচাকযোৰ কাপোৰৰ ভিতৰত আটাইতকৈ দামী ব্ৰেণ্ড। দেশৰ শত্ৰুক ভগৱানে মাফ কৰি দিয়ে, কিন্তু এজন সেনাই কেতিয়াও মাফ নকৰে, আনকি নিজৰ জীৱন গ'লেও মাফ নকৰে সেই শত্ৰুজনক। কৰোৰ টকা ইনকাম কৰাজনেও এই পোচাকযোৰ ল'ব নোৱাৰে। যাক আপুনি টিভিত চিনেমাত হিৰোৰ ৰূপত দেখা পায়, তেওঁলোকেও এই পোচাকযোৰ ল'ব নোৱাৰে, কাৰণ সেই পোচাকযোৰ পইচাৰে বিক্ৰী নহয়। যদি পইচাৰে বিক্ৰী হ'ল হয়, সকলোৱে পিন্ধি ঘূৰিলে হয় আৰু নিজক সেনা বুলি ক'লে হয়। যদি আপোনাক পোচাকযোৰ লাগে, তেতিয়াহ'লে পইচা ইনকাম কৰিব নালাগে। সেই পোচাকযোৰৰ যোগ্য হ'ব লাগিব আপুনি, আৰু নিজক যোগ্য কৰি তুলিব লাগিব আপুনি নিজেই। সেই পোচাকযোৰ যদি লাগে, নিজৰ মাৰ সুখবোৰ, নিজৰ জীৱনটো উচৰ্গা কৰিব লাগিব। এই পোচাকযোৰৰ বিনিময়ত আপুনি আপোনাৰ নিজৰ মোহ মায়া সকলো শেষ কৰিব লাগিব। সেই মাজনীৰ কিমান ডাঙৰ হৃদয় হয়, যাৰ ল'ৰা ছোৱালী ডিফেন্সত আছে বা ভাৰতীয় সেনাত আছে। কেইটামান লাইন ক'ব খুজিছোঁ, যিয়ে সেনাত যাব বিচাৰিছে। এই জুই জ্বলিছে জ্বলিব দিয়া মা, এতিয়া মোক তুমি সেনা হ'ব দিয়া। এই জুই জ্বলিছে জ্বলিব দিয়া মা, এতিয়া মোক তুমি সেনা হ'ব দিয়া। বহুত চালোঁ এই পৃথিৱী, ব'লা এতিয়া সেনা হওঁ। বহুত চালোঁ এই পৃথিৱী, ব'লা এতিয়া সেনা হওঁ। বহুত জীয়ালোঁ বেকাৰ জীৱন, ব'লা এতিয়া দেশৰ কাৰণে কিবা কাম কৰোঁ। যেতিয়া মই বিলীন হৈ যাম পতাকাখনত, মোক তেতিয়া মুক্ত বুলি ক'বা মোৰ মা। চাদৰৰ আঁচলত লুকাই থকা হাঁহি তোমাৰ বহুত মৰমীয়া, এইকাৰণে হাঁহি হাঁহি নিজৰ ল'ৰাক গুড বাই ক'বা। যিয়ে কয় যে মোৰ জীৱনত বহুত সমস্যা, মই কি কৰোঁ একো বুজি পোৱা নাই। আৰে ভাই, জীৱনত সমস্যা কাৰ নাই? কিন্তু এজন পোচাকধাৰী সেনাই নিজৰ সমস্যা কাটি কৰি সকলো দায়িত্ব নিয়াৰিকৈ পালন কৰি আছে। সেই সেনাজনে কিন্তু নাকান্দে, বৰঞ্চ হাঁহে। সেই সেনাজনে যেতিয়া ছুটি শেষ কৰি উভতে, এইষাৰে কয় যে সোনকালে আহিম আকৌ, কিন্তু তেওঁ কেতিয়াও নাজানে যে তেওঁ আকৌ কেতিয়া আহিব। আছেনে সাহস তেওঁলোকৰ? আছেনে? সকলো সেনাকে এই ভিডিঅ'টোৰ যোগেদি চেলুট জনাইছোঁ। পৃথিৱীত দেশৰ হকে নাম কৰিবলৈ ইয়াতকৈ আৰু ছেকেণ্ড অপশ্যন একো নাই। এই পোচাকযোৰৰ অধিকাৰী আপুনি হ'বলৈ আপুনি আপোনাৰ নিজক প্ৰথমতে যোগ্য কৰি লওক, যে হয় মই পোচাকযোৰৰ যোগ্য হ'ব পাৰিছোঁ। তেতিয়া আপুনি আগবাঢ়ক। প্ৰথমে নিজক যোগ্য কৰি তোলক, তাৰপিছত আপুনি আগবাঢ়ক। এদিন নহয় এদিন সবল হ'ব, আপুনি এই পোচাকযোৰ আহৰণ কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।